মই বৰ্তমান আহি পালোহি ৰাস চাবলৈ আহিছোঁ আৰু বৰ্তমান পালোহি আৰু মোক অলপ দেৰি আছে পামগৈ গেটৰ সন্মুখত পোৱাগৈ নাই কিন্তু অলপমান বাকী আছে আৰু বৰ্তমান দুটাকমান ঘৰৰ পৰা কিন্তু ওলাই আহিলোঁ দেখাই আছোঁ ৰ'ব আমি আহিছোঁ শ্ৰীকৃষ্ণ ৰাসলীলালৈ ৰাসলীলা চাবলৈ আহিছোঁ এতিয়া গৈ আছোঁ লগ পাম এতিয়া গৈ আছোঁ ইয়াত দেখিছে নহয় লাইটটো জ্বলি আছে যে আৰু অলপমান এয়া পামগৈ এতিয়া ৰ'ব এয়া চাওক অলপমান পামগৈ আৰু মই ৰাতিপুৱা আপোনালোক কৈছিলোঁৱেই যে মই ধেমেচিলৈ গৈ আছোঁ বুলি এয়া আৰু দিনত মই অলপমান দেখাইছিলোঁ এতিয়া আকৌ ৰাতি ওলাই আহিছোঁ আৰু দেখাম ৰ'ব মোৰ মঞ্চখন চালক এতিয়ালৈকে আৰম্ভ হোৱা নাই কিন্তু অকণ দেৰি পিছত আৰম্ভ হ'ব আৰু দুঘণ্টা পিছত আধা ঘণ্টা পিছত আৰম্ভ হ'ব যদি কোনো ব্যক্তিয়ে যিজন ব্যক্তি ধৰক মোবাইল হেণ্ডছেটটো আপোনালোকক ব'লক মই অহা ৰাস্তাটোৰ মূল গেটখন দেখামগৈ এতিয়া ব'লক মই গেটখন দেখাই দিওঁ আপোনালোকক সোমোৱা গেটখন আমি যিহেতু গাড়ীখন ইয়াত থৈ পিনি আগলৈতো সোমাই গৈছিলোঁ গাড়ীখনটো ইয়াৰ পৰা যাব নিদিলে ইয়াতে ৰখালে আপোনাৰ গাড়ীখন দেখাই আছোঁ আমি ক'ত থৈ আছোঁ ৰ'ব এইখনে সোমোৱা গেটখন মই আগৰ পৰা দেখুৱাম বাৰু আপোনালোকে এতিয়া পিছভাগতো দেখি আছে বেষ্ট চাইডত দেখি আছে আপোনালোকে এতিয়া ইয়াত একো নাম চাম নাই দেখাই এতিয়া হয় নাই মই সন্মুখৰ পৰা যেতিয়া দেখুৱাম আপোনালোকে চব দেখি যাব ৰ'ব এইখনে হৈছে সোমোৱা গেটখন মূল গেটখন এইখন চাই লওক কিবা নামটো ভালকৈ আপোনালোকক মই গেটখন দেখালোঁ অলপমান এতিয়া মই ভিতৰলৈ এয়া মানুহ চাওক গাড়ী চাওক একদম বিটি বাট নোপোৱা হৈছে আৰু ৰাসত পূৰা মানুহকে চাবানে তুমি গাড়ীকে চাবানে একদম লাইন পাতি গৈছে আৰু আগলৈ সোমাব নিদিয়ে গেটৰ আগত যাব নিদিয়ে আৰু ইয়াতে গাড়ী চাৰিবোৰ থ'ব লাগিব যদি আহিছে আপোনালোকে মানুহ চাওক ইয়াত আগতাও মন দেখাম বাৰু মই ষ্টেপটোৰ সন্মুখত এতিয়ালৈকে আৰম্ভ হোৱা নাই এই মানুহকে চাওক আৰু কিনো কৰিব নমস্কাৰ আৰম্ভ হয় মানে মানুহকে চাই লওক মানুহ চাওক গাড়ী চাওক পূৰা লাইন পাতি গৈছে আৰু আগতো আৰু মানুহ আছে ষ্টেপৰ সন্মুখত মই দেখাম বাৰু আপোনালোকক এতিয়ালৈকে আৰম্ভ হোৱা নাই বৰ্তমান এতিয়ালৈকে ৰাস আৰম্ভ হোৱা নাই হ'ব আৰু অলপমান দেৰি পিছত এতিয়া এইপিনে এনেই আৰু দোকান চোকানৰ পিনে অলপ ঘূৰিছোঁ আৰু খাইছোঁ মেলিছোঁ এতিয়া বৰ্তমান চেনাত নাম খাব লাগিব কিবা কিবি বেলেগ বস্তু ইয়াত দোকান চোকান বহুত কম মানে আৰু এখন দুখন আৰু ইয়াত দোকানলৈ আহিছিলোঁ মানে লগৰ এটা লগ পালোঁ মানে এতিয়া বৰ্তমান চিখৰ মিলাই আছে খোৱাই নোখোৱা পিছৰ কথা বাৰু মিলাই আছে বাৰু তাকে বোলো অকণ দোকানলৈ আহিছিলোঁ চাই লওক ভিতৰত শেষলৈকে এয়া বৰ্তমান গৈ আছোঁ আমি একো আৰম্ভ হোৱা নাই বাৰু বৰ্তমান মানুহ চাওক নাই একদম বিটি বাট নোপোৱা মানুহ হৈছে পূৰা মানুহে মানুহ মানে এইফালে লাইটটো নুমাই দিলে কিন্তু দেখাব পৰা নাই আপোনালোকক অলপ চাপৰ হ'লোঁ যিহেতু ওচৰতে দেখাম বাৰু আপোনালোকক ৰ'ব নজৰক মানুহ চাওক না পূৰা মানুহে মানুহ মানে আপোনালোকক দেখাম মানে এতিয়ালৈকে আৰম্ভ নাই কৰা যে অলপ ফুৰিবৰ কাৰণে ওলাই আহিছোঁ এয়া ৰাস আৰম্ভ হ'ব এতিয়া আৰু আপোনালোকে চাই লওক যিহেতু ভিডিঅ'টো ইমান ভাল নহ'ব বহুত দূৰৰ পৰা ভিডিঅ'টো কৰিছোঁ জুম কৰি পিনি ভাল নহ'ব আপোনালোকে যিখিনি পাওঁ মই সেইখিনি দেখাইছোঁ আৰু কাটি চাই লওক
প্ৰধান গ্ৰহণ কৰক আৰু এয়া মোৰ সত্য ৰক্ষা হেতু এয়া সকলো দেৱতাৰ চক্ৰান্ত সত্যে কিন্তু নহ'ব ৰাজন শুনা ওপৰৰ পৰা জানিলে এইটোৱেই যে প্ৰথম সন্তান সঁচা কিন্তু তলৰ ফালৰ পৰা জানিলে এইটোৱেইতো অষ্টম সন্তান তাৰ উপৰি ৰাজন দৈনকী ৰোহিণী নন্দ যশোদা বসুদেৱ যিমানবোৰ মথুৰাৰ প্ৰজা আছে সকলোবিলাক দেৱতাৰ অংশ আৰু চক্ৰান্ত অধৈৰ্য নহব তোমাৰ ক্ৰোধ দেখি যদি শত্ৰুখন পলায়ন কৰে সঁচাকৈ আজি মথুৰাত অৰাটো কথা কংসৰ কঠোৰ শাসনত মথুৰাবাসী আজি জৰ্জৰিত যাদৱসকলৰ নেতা বসুদেৱ আজি প্ৰজাসকলৰ ন্যায্য অধিকাৰ হৰিৰে মুখাৰী মথুৰাবাসীৰ বিনা দুখে আপুনি হেনে পিতৃপক্ষৰ মৰমীয়াল নৃপতিৰ শাসনৰ পৰা বঞ্চিত হ'ব লগা হ'ব ঈশ্বৰে আপোনাক দীৰ্ঘায়ু কৰক পুনৰবাৰ মথুৰাবাসী আপোনাৰ শাসনৰ তলত থাকিবলৈ পালে ৰাম ৰাজ্যৰো হেঁপাহ নকৰে সকলো মথুৰাবাসী হৈ মই আপোনাক পুনৰবাৰ কৰিছো মিনতি কংস শেষবাৰৰ কাৰণে অনুৰোধ কৰি চাওক মই আৰু এতিয়াই থাকিব ইচ্ছা নকৰোঁ মৰণো আজি মোৰ নিমিত্তে হৌৰি তথাপিতো চকুৰ আগত সদাৰ যন্ত্ৰণা দেখি মহাৰাজ এই সকলোবিলাক নিয়তিৰ লীলা কি একো মন্ত্ৰণা দিবলৈ আহিলা তোমালোকে যিমানেই নিজ ষড়যন্ত্ৰ নকৰা সিমানেই কংসৰ ভাগ্যত সৌভাগ্যৰ পদুম ফুল তোমালোকৰ দৰে মথুৰাৰ ৰাজ লক্ষ্মী দিবন্দী কংসৰ এই সুদিন এই ভুবক্ষণ উত্তৰত দৈৱকীৰ আত্মন্ত প্ৰসৱৰ কাল দৈৱকী দুখী এই দুখীহঁতক বন্দীশালত আবদ্ধ কৰি চাওক অকল সিমানেই নহয় পিতা দৈৱকীৰ অষ্টম পুত্ৰ জন্মৰ পশ্চাত মথুৰাৰ হত সহস্ৰ প্ৰহৰী আনকি স্বয়ং কংসৰ বিনিষ্টৰ যাপন কৰিছে এই শুভদিন এই শুভক্ষণ তেনেই সমৰ্পিত অষ্টম সন্তানকো পাৰি পৰশ কৰি মই চিৰদিনৰ বাবে নিষ্কান্ত ভৰসা থাকিব লাগে কি জন্ম হব ডাঙৰ হব ডাঙৰ মহাৰাজক মানে বহুত নাছে আগতে মই ভৰসা থাকিব লাগে মোবাইল ভাগিনী মানুহ কি বহুতে নাই বাৰু এটা কথা
কেতিয়াবা দেই আপুনি হাতৰ শিকলি পৰি কোনোবাই যেন আহি অকস্মাতে কৰি দিলে মুক্তি অলৌকিক সফল সৃষ্টিদান ধ্বংস হয় প্ৰত্যেকে ভিতৰত দৈৱকীৰ মৰা দুয়োজন ৰচি বন্ধনৰ গুণ হাঁহি আহে চতুৰ্দিশ কৰে অসুবিধা Luana. Cosa portarlo? Cosa devo che cosa? Cosa portarlo?
কৰিছিলে কেনেকুৱা কথা এনেকুৱাটো হ'ব নালাগে তাৰ পাছত এতিয়া আকৌ মামা কৰক বুদ্ধি কৰক হতে সমস্ত দায়িত্ব আকৌ মোৰহে এতিয়া আকৌ বোলে যিমানবিলাক খাদ্য সামগ্ৰী লাগে গোটেই মইহে আনিব লাগিব হয়তো লৰাই নে ইমান খোলা হ'ব লাগে নে পাওঁ লকুডাউনটো ইমান ক'লা নহয় নন্দৌটো ইমান ক'লা নহয় ইয়াত কিবা এটা নহয় কিবা এটা বিজুতি আছে মই এইটো কিন্তু খাটাৰ ক্ষতি কৰিছোঁ ঐ ই বাৰু ৰ মই চাই ল'ব লাগিব দেই থাকিলেও বাৰু মোৰতো হ'ব দিয়কচোন এবাৰ বোলে একুৰা লৈয়ে লওঁ ৰ'ব মই এতিয়াই যাওঁ ৰ'ব ভিডিঅ'টো দিবলৈ গ'লে বহুত দীঘল হ'বগৈ আৰু টাইমো লাগিব যিহেতু ভিডিঅ'টো ইমান ভাল নহয়ও অলপমান লাইট বন্ধ কৰি দিলে বেয়া উঠে লাইটটো দিলে অকণ ভাল উঠে যিখিনি পাইছে আপোনালোকক দেখাইছোঁ যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰি শ্বেয়াৰ কৰিব নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব এটা কৰি দিব লগত এইটো ঘণ্টাটো বজাই দিব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই নতুন ভিডিঅ' পাই থাকিবলৈ কাৰণে